নমস্কাৰ বন্ধুসকল, মই হৈছোঁ বিকি আৰু মই আজি লৈ আনিছোঁ তোমালোকৰ বাবে তোমালোকৰ যিটো প্ৰতিভা সন্ধানী পৰীক্ষা হ'বলৈ গৈ আছে 2022 চনত, মানে 2022-23 বৰ্ষত। তাৰ বাবে তোমালোকৰ বাবে মই হিষ্ট্ৰী কেইটামান কুৱেশ্যন এনচাৰ লৈ আনিছোঁ। এইকেইটা তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকৰ বাবে 10টা অনা হৈছে, তেনেদৰে মই আজিৰ পৰা সদায় আজি হ'ব পাৰ্ট 1 এনেদৰে তোমালোকলৈ দি থাকিম। গতিকে ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যন দিয়া হৈ আছে, ছাৰ ছাদুল্লাৰ মন্ত্ৰীসভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ এনচাৰটো হয়তো যিসকলে ক্লাছ 10 বা 9ত পঢ়া তেওঁলোকে জানিবা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1937। কুৱেশ্যন নম্বৰ 2ত দিয়া হৈ আছে, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰথম অসমীয়াজন কোন আছিল? এইটো হয়তো তোমালোকে জানিবা বা পাৰিবা। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি গমধৰ কোঁৱৰ। আমাৰ কুৱেশ্যন নম্বৰ 3ত দিয়া হৈ আছে, কুৱেশ্যন নং 3, কোন চনত অসমক বেংগলৰ পৰা পৃথক কৰি এজন মুখ্য আয়ুক্তৰ অধীনলৈ নিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব তোমাৰ অপশ্যন এ 1874। 4 নং কুৱেশ্যন, কাৰ শাসনকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নং 5, নামদাং নৈৰ ওপৰত শিলৰ সাঁকো কোনে সজাইছিল? এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। হয়তো তোমালোকে ৰুদ্ৰসিংহৰ বিষয়ে জানা। ইয়াতে কৈ থওঁ যে এই ৰুদ্ৰসিংহই আছিল আহোম সাম্ৰাজ্যৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ৰজা। ফাৰ্ষ্ট আছিল চুকাফা, তোমালোকে এইটো উল্টা পুল্টা নকৰিবা। ফাৰ্ষ্ট আছিল চুকাফা আৰু সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল ৰুদ্ৰসিংহ। 6 নং কুৱেশ্যনত দিয়া হৈ আছে, কছাৰী ৰাজ্যৰ অধিকাংশ আহোমসকলে কাৰ ৰাজত্বকালত দখল কৰিছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ চুহুংমুং। চুহুংমুং বা দিহিঙীয়া ৰজা। চুহুংমুঙৰ হিন্দু নামটো হৈছে দিহিঙীয়া ৰজা। তোমালোকে এইটো লগতে সংগতি ৰাখি মনত ৰখাই ল'বা। আজিৰ 7 নং কুৱেশ্যনত দিয়া হৈ আছে, আহোমসকলৰ মাজত বুৰঞ্জী লিখাটো কোনে আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব স্বৰ্গদেউ চুকাফাই। স্বৰ্গদেউ চুকাফাই প্ৰথমে আহোমসকলৰ মাজত বুৰঞ্জী লিখাটো আৰম্ভ কৰিছিল। 8 নং কুৱেশ্যনটো চোৱা, বদন বৰফুকন ক'ৰ গভৰ্ণৰ আছিল? তোমালোকে হয়তো এইটো পাৰিবা, কাৰণ বদন বৰফুকন আমাৰ নামনি অসমৰ গভৰ্ণৰ আছিল, অৰ্থাৎ কামৰূপৰ। এনচাৰ হ'ব কামৰূপৰ। তেতিয়াৰ কামৰূপৰ গভৰ্ণৰ আছিল। 9 নম্বৰ কুৱেশ্যনটো চোৱা, তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? এইটো প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়। ইয়াৰ এনচাৰটো হ'ব শ্ৰীনাথ বৰুৱা। অপশ্যন চি হ'ব তোমালোকৰ ৰাইট এনচাৰ। শ্ৰীনাথ বৰুৱাই লিখিছিল তুংখুঙীয়া বুৰঞ্জী। আজিৰ আমাৰ অন্তিম তথা 10 নম্বৰ কুৱেশ্যনটো হৈছে, প্ৰথম আহোম স্বৰ্গদেউ আছিল? হয়তো এইটো সকলোৰে পাৰিবাই, এইটো একদম সহজ প্ৰশ্নৰ উত্তৰ, এইটো হয়তো চবেই জানাই। ইয়াৰ অপশ্যনটো হ'ব অপশ্যন চি চুকাফা। চাওলুং চুকাফা আছিল আহোমৰ প্ৰথম স্বৰ্গদেউ। ইয়াতে মই তোমালোকক কৈ থওঁ, চুকাফা আহিছিল মাওলুং ৰাজ্যৰ পৰা মুংকং পথেৰে আহি পাটকাই পৰ্বত অতিক্ৰম কৰি তেওঁ অসমত প্ৰৱেশ কৰিছিল। আৰু তেওঁ অসমক কৈছিল মুংডুং চুংখাম, অৰ্থাৎ সোণালী শস্যৰ দেশ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে যদি চাই ভাল পালা তেতিয়াহ'লে লাইক এটা কৰি দিবা। আৰু যিহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আৰু আপলোড কৰি থাকিম এই সন্ধানী পৰীক্ষাটোৰ বাবে, তোমালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে আগতীয়াকৈ পাই থাকিবা। গতিকে আজিলৈ আহিছোঁ।